Hi, good morning. স্বাগতম জনাইছো সানৰাইজ মিউজিক অমিও ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। চিভিল হস্পিটেলত আছোঁ। কালি মোৰ মামীৰ অসুখ হোৱাৰ কাৰণে কালি ৰাতি চিভিল হস্পিটেললৈ আহিছিলোঁ আৰু এতিয়াও আছোঁ। কি হয় এতিয়া বৰ্তমান ঠিকে আছে বাৰু, একো হোৱা নাই। তো আজি দেখুৱাই আছোঁ আপোনালোকক আমাৰ গোৱালপাৰা চিভিল হস্পিটেলৰ কিছু পৰিৱেশসমূহ। চাই থাকিব। মই বৰ্তমান আছোঁ আমাৰ গোৱালপাৰা চিভিল হস্পিটেলত আৰু আমাৰ গোৱালপাৰা চিভিল হস্পিটেলৰ পৰিৱেশসমূহ মই অকণমান দেখুৱাই আছোঁ। ফুলনি আছে আৰু ইফালে আছে আমাৰ গোটেইখিনি ৰাতিপুৱাৰ দৃশ্য। পেচেণ্টবিলাক বৰ্তমান নাই। এইবিলাক চাওক, সুন্দৰ পৰিৱেশ। হৈছে আমাৰ গোৱালপাৰা চিভিল হস্পিটেলৰ বাহিৰৰ পৰিৱেশ। এতিয়া মই দোকানলৈ গৈ আছোঁ কলগেট আনিবলৈ আৰু অকণমান চাফা কৰিব লাগিব, মুখ ধুব লাগিব আৰু অকণমান দেখুৱাই আছোঁ আপোনালোকক। কালি মামীৰ বেমাৰ হোৱাৰ কাৰণে ৰাতি আহিব লগা হ'ল আমাৰ গোৱালপাৰা চিভিল হস্পিটেললৈ আৰু এতিয়া IV দি আছে বাৰু, ইমান চিৰিয়াছ নহয়। পেটৰ অসুখৰ কাৰণে লৈ আহিছিলোঁ, এতিয়া অকণমান আৰাম পাইছে। আৰু এতিয়া মই অকণমান বাহিৰত গৈ আছোঁ কলগেট আনিবলৈ আৰু মুখ ধুব লাগিব তাৰপিছত। আৰু মই আমাৰ চিভিল হস্পিটেলৰ বাহিৰৰ পৰিৱেশ অকণমান দেখুৱাই আছোঁ।
কলগেট ব্ৰাছ লৈ আহিলোঁ এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ এইটো হৈছে ৱাছৰুম ইমানখিনি দেখুৱাই মই আজিৰ ভিডিঅ' সমাপ্ত কৰিব বিচাৰিছোঁ এয়া হৈছে আমাৰ গোৱালপাৰাৰ চিভিল হস্পিটেলৰ দৃশ্য বা পৰিৱেশ আৰু এইখিনি দেখুৱাই মই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ কোনোবাই যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ বা